Hello everyone, সকলোকে পুনৰ এবাৰ স্বাগত মোৰ YouTube চেনেলে। সো মই আজি আইছো ৰোপৱেলৈ। সো বলক তেনে হলে ফ্ৰেন্ডছ মই এতিয়া গৈ আছো টিকেট লবলৈ। ইয়া টিকেটত লাইন লাগিব বহুত লাইন দেখা পাইছো মই ইয়াৰ পৰা একেবাৰে দীঘল লাইন। কেলে টিকেট পাও নাজানো আৰু তেনে বলক মোৰ লগত টিকেট কাউণ্টাৰলৈকে। সো দেখিছে আপোনাসকলে লাইন কেনেকুৱা লাগিছে ইয়াতে টিকেট ল'ব লাগিলে এনেকৈ লাইন কৰিব লাগে এজন এজন কৰি লাইন লৈ কিনেহে টিকেট ল'ব পাৰি ইয়াতে। এতিয়া মই আছো লাইনত দেখা পাইছে মোৰ পিছফালে বহুতেই লাইন ধৰি আছে বহুত দীঘল লাইন কেতিয়ালৈকে টিকেট পাওঁ না। সো ফাইনেলি টিকেট ল'ম এতিয়া আৰু টিকেটৰ একেবাৰে ওচৰত আছো। সো ফ্ৰেণ্ডছ ফাইনেলি মই লৈ ল'লোঁ টিকেট। এতিয়া গৈ আছোঁ নৰ্থ গুৱাহাটীলৈকে আপোনালোকক দেখাই আছোঁ মই এতিয়া। সো বলক তেন্তে মোৰ লগত। সো মই যোৱাটো লৈছোঁ অকল অনলি ওৱান ৱে সো 60 আৰু অহাটো তাৰ পৰা টিকেট কাটি ল'ম মই নৰ্থ গুৱাহাটীৰ পৰা। সো এতিয়া গৈ আছোঁ মই জল্দি কাৰণ মই বহুত এক্সাইটেড হৈ আছোঁ উঠিবৰ কাৰণে কাৰণ মোৰ ফাৰ্ষ্ট টাইম হয় আজি। এতিয়া চেক কৰিলে ইয়াতে হাতত ইয়াতে মোৰ পইচা আছে এবাৰ টিকেট কৰিলে এতিয়া আমি গৈ আছোঁ ভিতৰলৈকে। বহুত এক্সাইটেড হৈ আছোঁ যাবৰ কাৰণে চাওঁ কি হয়। যেতিয়া আমাক লাইন হ'ব দিছে ইয়াতে এজন এজন কৰি লাইন হ'ব দিছে লাইন হৈ আছোঁ আমি। চ' এতিয়া ভিতৰত সোমাওঁ আমি এতিয়া এজন এজনকৈ সোমাই আছে। ইয়াতে ভিতৰত চবেই মাস্ক লগাই আছে কাৰণ মাস্ক লগোৱাটো বহুত দৰকাৰী হয় কাৰণ কৰোণাৰ চিটুৱেশ্যন চবেই গম পায় যে কেনেকুৱা হৈছে বেমাৰ বহুত বাঢ়ি আছে। সকলোৱে ইয়াতে মাস্ক ইউজ কৰি লৈছে। গৈ আছোঁ নৰ্থ গুৱাহাটীলৈ। চ' ভিতৰত মোৰ বহুত গৰম লাগি আছে মাস্ক লগাই আছোঁ দেখা পাইছে আপোনালোকলে ইয়াতে বহুত গৰম ফেন চলি আছে দেখা পাইছে আপোনালোকে টিকলা টিকলা ফেন চলি আছে কিন্তু তাৰ পিছতো বহুত বেছি গৰম ইয়াৰ ভিতৰত। এতিয়া পাম আৰু বেছি দূৰ নাই আৰু পালোঁ এতিয়া আমি আৰু ভাল লাগি আছে বহুত বেছি মানে বহুত বেছি ভাল লাগি আছে। চাব পাৰে আপোনালোকে ইমান ধুনীয়া লাগি আছে ইয়াৰ পৰা চাই বহুত বেছি ভাল লাগি আছে। মোৰ বহুত বেছি ভাল লাগিছে এনেকুৱা লাগি আছে যেতিয়া খুলিছে তেতিয়া কিয় নাহিলোঁ ইমান দিনৰ পিছত আহিছে যি কি নহওক আহিছোঁ এতিয়া ভাল লাগি আছে। বলক তেনেহ'লে আপোনালোকে চাই থাকক। আমি কিন্তু খাই আছোঁ এতিয়া কেনেকুৱা লাগে কি লাগে বলক তেনেহ'লে আমি এজন এজনকৈ ইয়াৰ পৰা ওলালোঁ বহুত ভাল লাগিল। বলকচোন তেনেহ'লে আগৰ পৰা চাওঁ কি আছে কি নাই ইয়াতে। চ' দেখিছে সেয়া ইয়াৰ পৰা নদীটো বহুত ধুনীয়া দেখিব লাগিছে চাওঁ বলকচোন। পাইছে আপোনালোকে পুৰা বৰষুণ পৰি আছে টুপ টুপ কৰি। চ' ভিজিলোঁ বৰষুণত। চ' এতিয়া যাওঁ ওপৰলৈকে পুৰা বৰষুণ দিছে জোৰত দিব এতিয়া লাহে কৰি। চ' বলক তেনেহ'লে ভিজিব নোৱাৰি এনেই মোৰ গা ভাল নহয় ইমান এটা। চ' বৰষুণত ভিজিলে আৰু বেছি বেমাৰত পৰিম তেনেহ'লে বলক ভিতৰলৈকে তাৰ পৰাই চাওঁ কিছুমান মই দেখাই আছোঁ বেক কেমেৰা কৰি কিনে আপোনালোকক চবকে কিমান ভাল লাগিব চাই কিনে। বলক তেনেহ'লে ভিতৰলৈ যাওঁ। চ' ভিতৰত আহিছোঁ মই বৰষুণ বাহিৰত বহুত জোৰত দিছে। চ' এটা মতে বহোঁ আৰু বেক কেমেৰা কৰি দেখাই আছোঁ মই
ইয়াৰ পৰা বাহিৰৰ ভিউখিনি কেনেকুৱা লাগে চাব আপোনাসকলে আৰু ইয়াতে আহিব বহুত ভাল লাগিব এতিয়া আমি নাৱৰে যাম এতিয়া জাহাজেৰে যাম সো এতিয়া জাহাজৰ কাৰণে গৈ আছো আমি পিন্ধি কাৰণ আহাটোতো আহিলো আমি ৰূপেৰে এতিয়া যোৱাটো ভাবিছো এতিয়া জাহাজেৰে যাও কেনেকুৱা লাগে যাই কিনে চাব বলক তেনেহলে জাহাজত যাও আজি তো দাদা সকলে যাব আমাৰ লগত সো ফ্ৰেন্ডস এতিয়া আমি জাহাজৰ কাৰণে ৰখি আছো কাৰণ আমি আহি পোৱাত ইয়াতে দেৰি হ'ল এখন জাহাজ গুচি গ'ল সো নেক্সট জাহাজৰ কাৰণে ৰখি আছো ইয়াতে আমি নৈ ঘাটত সো জাহাজ আহিলে আমি এতিয়া যাম এতিয়া ইয়াৰ পৰা কাৰণ জাহাজত গৈ চাও কেনেকুৱা লাগে কাৰণ আহোঁতেতো আহিলোৱে দেখিলে তো এতিয়া জাহাজেদি যাও কেনেকুৱা লাগে তেনেহলে ভিডিওটো চাই থাকক ফেন্সি বজাৰ পুৰা ভিজি গ'ল দেখা পাইছে গোটে কাপোৰ ভিজি গৈছে এতিয়া পানী পুৰা 1 কিলো পানী ওলাব ইয়াৰ পৰা ইমান মেহনত কৰি আছে আৰু বহুত বৰষুণ দি আছে দেখা পাইয়ে আছে চালে হল কেনেকা কি হৈ দেখা পাইছে পুৰা ভিজি গৈছে তো লগতে ময়ো পুৰা ভিজি গলো তাৰ ওপৰত পুৰা পানী পৰে ইয়াতে তো বহুত জোৰত বৰষুণ দি আছে বতাও বহুত জোৰত মাৰিছে তো গুটে ভিজি গলো আমি দেখা পাইছে পুৰা পানী পানী হৈ গৈছে গুটে ড্ৰেছ আমাৰ বসে আইগা क्या हां तो लाएगा তো এতিয়া আমি ফাইনালি পাম আৰু ফেন্সি বজাৰ পালো মজা লাগি আছে কিন্তু বৰষুণ দিলেও বহুত ভাল লাগি আছে ফ্ৰেন্ডস এইজন আহিছে নিময়াৰ পৰা আহিছে নলবাৰী নিময়াৰ পৰা নিজৰ বাৰ ঘৰত আহিছে বাৰ থাকে নেতে সো বাৰ ঘৰত আহিছে ডাঙৰ বাইদেউ থাকে এইটো নিময়াৰ পৰা আহিছে ইয়াতে সো আমি একেলগে জাহাজত আহিছো কেনেকুৱা লাগিছে জাহাজ আৰু ইয়াতে উঠিছিল ৰোপৱেটো ৰোপৱেত উঠা নাই আচ্ছা ঠিক আছে ৰোপৱেত উঠা নাই বোলে সো ইয়াত জাহাজত আহিছে একেলগে আহি পালো সো এতিয়া আমি নামিম এতিয়া জাহাজৰ পৰা সো পালোৱে আৰু ৰখালে জাহাজ দেখা পাইছে ইয়াতে এখন জাহাজ আছে তো এখন যাব কাৰণে ৰেডি হৈ আছে কাৰণ এখন আহিলে এখন যায় সো এখন যোৱাৰ পিছত আৰু এখন যাব এতিয়া আজনে বোলে ৰাণী মণ্ডলৰ গান গাই শুনাব দেখো শুনকচোন मेरी तेरी मेरी कहानी तेरी मेरी तेरी मेरी कहानी
तेरी मेरी 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 तेरी तेरी मेरी So দাদাজনে কালি ৰাণু মণ্ডলৰ গান কেনেকুৱা লাগিল জনাবচোন দাদাজনৰ গানটো ৰাণু মণ্ডলৰ ভাল লাগিল তোমালোকৰ গোটেইবিলাকৰ লগত গৈ কিনে so হাই হাই ৰে যাব টাইম হ'ল বাই সবকে বাই বাই দিও ভাই बाय so বাই এতিয়া মই ঘৰত যাই এতিয়া পুৰা ভিজিলো বৰষুণত উপায় নাই ভিডিঅ'টো এইখিনিলৈকে থাকিব আজি वीडियो का लास्ट वहाँ पे